দশমা সমষ্টিৰ কথাটো এই ক'বলৈ গ'লে প্ৰতিদিনৰ জৈনিক পূজাটো হৈ আছে আৰু আমি ৰাইজৰ সহায় খুব ভালদৰে পাইছোঁ। আজি 100 জন মানুহ হ'ল। এখেতসকলে ভৱিষ্যত নিজৰ সমাজৰ কাৰণে চিন্তা কৰিছে যে আমি চৰকাৰৰ লগত থাকি ভৱিষ্যতত সমাজৰ দুটা নতুন নৱপ্ৰজন্মৰ কাম কৰিবলৈ যাম বুলি সিহঁতে হয়তো সংকল্প লৈছে আৰু সেইকাৰণে সিহঁতে ভাৰতীয় জনতা পাৰ্টি তথা আমাৰ সমাজসেৱক আমাৰ পাৰ্টি মনোনয়ন ব্ৰহ্মক ভাল পাই এখেতসকলে আহে তাতো একদম খাতাৰনাক আর বর্তমান আমার যেটার অঙ্কটো হয়েছেই বিশেষ সমস্যার গোটাই রাজ্যক আমি গোটাইলাম আমার দশমা পরিকল্পনা যে আমি যোৱা 22 বছৰত দশমা সমষ্টিৰ পৰা এজনো ইএম পোৱা নাছিলো আৰু বৰ্তমানলৈকে আমি চৰকাৰৰ তৰফৰ পৰা একো নাই সেইকাৰণে আমি ভাবিছো আগৰজন যিবোৰক আমি জনতা ভাৰতীয় জনতা পাৰ্টি থাকি আর আমার ক্যান্ডিডেট জিতাই দি ভাল পদবী নিশ্চয় পাম আমার আশা আছে আমি ইমান বছৰে নোহোৱা উন্নয়ন আমি এই কাজ কৰিব পাৰিম। আজি বিজেপিত মই যোগদান কৰাৰ উদ্দেশ্য হ'ল এইটোৱেই যে আগন্তুক দিনত মই যিখিনি শশাংকুৰ ৰামপুৰ আঞ্চলিক আগ্ৰাসৰ ছাত্ৰ সন্থা হিচাপত যিখিনি মই কাম কৰিছিলোঁ সেই ঠিক তেনেকৈ যাতে মই আগন্তুক দিনত মানে ৰাজনীতিক অৰ্থাৎ নেশ্যনেল দল হিচাপত বিজেপিত আহিও যাতে ঠিক তেনেকৈ মই ৰাইজে কাম কৰিব পাৰোঁ তাৰে মই আশা ৰাখি আমি বিজেপিত যোগদান মই এতিয়া 70 জনৰ ওপৰত মানুহ আছে প্ৰায় মই এক চাকৰা আছো তথা আমাৰ সতীৰ্থ বিন্দু ইয়াত আমাৰ দতমা মণ্ডল এক্স প্ৰেচিডেণ্ট আমাৰ দাদাৰ লগত আলোচনা কৰি যোগদান হ'ল লগতে আমাৰ মনোনয়ন ব্ৰহ্ম ছাৰৰ যিখিনি নীতি আদৰ্শ আৰু আগন্তুক দিনত বিজেপিত মই ভাবোঁ আমাৰ বিপুল ভোটত ছাৰৰ জয় নিশ্চিত আৰু এই ক্ষেত্ৰত আমি ভাবোঁ যে আমি যেনেকৈ আজি ৰাইজৰ সেৱা কৰাৰ কাৰণত আছিলোঁ ছাত্ৰ সন্থাৰ সময়ত ঠিক সেইটো সময় যাতে আমাৰ আগন্তুক দিনতো এই ৰাজনীতিত থাকি যাতে আমি কৰি যাব পাৰোঁ তাৰে মই আশা কামনা কৰিয়া আজি এই বিজেপিত যোগদান কৰিছোঁ। হয় নিশ্চয় ছাত্ৰ সংগঠনৰ সময়তো মই যিবিলাক কাম কৰিছিলোঁ ৰাইজৰ হৈ পজিটিভলি যিখিনি কাম বা যিখিনি পাৰোঁ বিশেষ কৰি ছাত্ৰ ছাত্ৰীসকলক মই এইটোৱে ক'ব বিচাৰোঁ আমাৰ শিক্ষাৰ পিছত আগবাঢ়ি যোৱাখনক গুৰুত্বপূৰ্ণ বিষয় আৰু এই শিক্ষাত গুৰুত্ব দিব বুলি মই ভাবোঁ বা আশা ৰাখোঁ আমাৰ যিখিনি উঠি অহা ভাই বন্ধু সকলক মই সেইটোৱে ক'ব বিচাৰোঁ যাতে আগন্তুক দিনত শিক্ষাৰ পিছত মানে ভাল এটা প্ৰভাৱ পেলাওক মই সেইটোৱে ক'ব বিচাৰোঁ।